নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ? আশা কৰোঁ সকলোৰে ভালে আছে। মই উপস্থিত আছোঁহি বৰহুলা মোৰ দস্তিৰ ঘৰত। আৰু দস্তিৰ ঘৰৰ পৰাই যাত্ৰা আৰম্ভ কৰিবলৈ ওলাইছোঁ। বৰহুলা কোন জেগা যাম দস্তি? বৰহুলা জিজিএছ যাম, বাগানলৈ যাম, মোৰ বাগানলৈ। আৰু ফেমিলি দস্তিৰ ওলাইছে। আৰু এইফালে বেটি ওলাইছে, বেটি ওলাইছে, আৰু এইফালে ডাঙৰ বেটি, আৰু এইফালে মা। তেতিয়া বলক লগ পাই আছো। বলক মেইন জেগালৈকে যাওঁ আৰু আপোনালোককো দেখুৱাই আছো সেই ঠাইডোখৰ। আৰু আমি সেই ঠাইডোখৰত যাম। আমি ঘূৰি যাব লাগিব, এইফালে মেইন ৰাস্তা আমি ঘূৰি যাব লাগিব। সেই ঠাইডোখৰত গৈ আছোঁ আমি। ONDC হয় সেই এৰিয়াডোখৰ আপোনালোককো দেখুৱাই দিওঁ আৰু লগতে আমিও চাওঁ। গোটেই দস্তিৰ পৰিয়ালৰ সৈতে গৈ আছোঁ চাবলৈ। আৰু এয়া বেটি, আৰু এইফালে এইটো পাইপৰ কাম চলি আছে ইয়াত। নাগিনী বাইৰ ঘৰটো দেখুৱাই দিছোঁ। ছোৱালী আনিবলৈ কালে কেতিয়া গ'ল? কালি ৰাতি, আজি ৰাতি যাব মানে আহিব। আৰু সেই ঠাইডোখৰ পাই গ'লোহি। আৰু আমি এনেকৈ গাড়ীৰ পৰা নামিলোঁ, বেটিও নামিলে। বলক সেই ঠাইডোখৰ আপোনালোকক এবাৰ দেখুৱাই দিওঁ। সেই দস্তিৰ পুখুৰী এটা আছে, সেই পুখুৰীটো মই এবাৰ দেখুৱাই দিবলৈ লৈছোঁ। ইয়াতে হেনো 5 কেজি, 6 কেজি, 7 কেজি এনেকুৱা চাইজৰ মাছ আছে কৈছে এই পুখুৰীটোত দস্তিয়ে। আৰু চাহপাতবোৰ এনেকুৱা ওখ টিলা ঠাইত হয়। আৰু এয়া মাজে মাজে ড্ৰেইন খান্দি দিয়া আছে, যাতে ইয়াত পানী জমা হৈ গ'লেও সেই পানীটো তললৈ বাগৰি যাব পাৰে। আৰু এয়া বাইদেউ আহি আছে। দস্তিয়ে এবাৰ নাচিব বাইদেউৰ লগত। अपने बिचारे
আৰু এইফালে ডাঙৰ বেটি কেমেৰামেন। গোটেই চাহপাত বাগান 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 আৰু সেইফালে কলম দি ৰাখিছে। মই এবাৰ দস্তিক সুধিম চাহপাত কিমান দিনত কলম দিয়ে আৰু কিমান দিনত কলম দি মেলি পাত ছিঙিবলৈ হয়, সকলোখিনি মই দস্তিক সুধিম। দস্তি, এই চাহপাত কিমান দিনত মানে কোনটো মাহত কলম দিয়া হয়? হয়, আপোনাৰ ডিচেম্বৰ মাহৰ পৰা কলম দিয়া হয়। তাৰপৰা ডিচেম্বৰ মাহত কলম দি মাৰ্চ মাহৰ প্ৰথম সপ্তাহৰ পৰা পাত ছিঙিব পৰা যায়। আপোনাৰ ডিচেম্বৰ, জানুৱাৰী, ফেব্ৰুৱাৰী 3 মাহ ৰখিব লাগিব। আৰু মাৰ্চ মাহৰ পৰা নতুন পাত ওলাব। মাৰ্চ মাহৰ পৰা আপোনাৰ আকৌ ডিচেম্বৰলৈকে ছিঙিব পৰা যায়। এক ৰাউণ্ডত এসপ্তাহত ছিঙে। এতিয়া কলম দিয়া হ'ল। এইবোৰ আপোনাৰ MS বুলি কয়। আৰু আগত আছে LP হ'লে তলত মাৰিব লাগিব, চাফা কৰিব লাগিব ধুনীয়াকৈ। মই দূৰৰ পৰা দৃশ্যটো এবাৰ দেখুৱাই দিছোঁ আপোনালোকক। হয়, এইটো কি বুলি কয়? এইটো MS কাটিং। MS কাটিং হয় এইটো। আৰু সেইটো LP। ইয়াত কিমান? 18 বিঘা ন? 20 বিঘামান আছে। 18 বিঘা হ'ব আৰু। এইজনী মোৰ মেনেজাৰজনী। মেনেজাৰজনীক এবাৰ মেনেজাৰ চিনাকি কৰি দিছোঁ। মেনেজাৰে লাজ পাইছে, লাজুকীয়া। হয়, দস্তিৰ পৰা অলপকৈ হ'লেও কিছুমান কথা শিকিলোঁ আৰু দস্তিও ক'লে। আৰু ভিডিঅ'টো ইমান দীঘলীয়া নকৰোঁ, কিছুমান কথা দস্তিক সুধিলোঁ চাহপাতৰ বিষয়ে, অলপকৈ থুলমূলকৈ হ'লেও জ্ঞানটো ল'লোঁ চাহপাতৰ বিষয়ে। আৰু এতিয়া গধূলিও হৈ আহিছে, সেয়া ঘৰলৈ যাওঁগৈ। আৰু আজিলৈ ভিডিঅ'টো ইমানেই আছিলে। যদি ভিডিঅ'টো চাই ভাল পালে তেতিয়া লাইক, শ্বেয়াৰ, কমেণ্ট আৰু লগতে ছাবস্ক্ৰাইব কৰিবলৈ কিন্তু নাপাহৰিব।